কি ক'ব মুখ্যমন্ত্ৰী যিটো 10 কোটি টকাৰ যি কেলেংকাৰী এই ক্ষেত্ৰত আপুনি কি ক'ব? মই বিটিচিৰ মানুহ বিটিচি প্ৰমোদে কি কেলেংকাৰী কৰিছে কৰা নাই প্ৰমোদে কি কাম কৰি আছে কৰা নাই সেইটোকে মই ক'ম মই ষ্টেটৰ মানুহ নহয় বা চেন্ট্ৰেলৰো মানুহ নহয় সেইকাৰণে মই বিটিচিত প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি হৈ আছে কোৱা নাই সেইটো মই ক'ম দিছপুৰৰ মানুহ নহয় মই দিল্লীৰো মানুহ নহয় মই এতিয়া সেইকাৰণে অকল বিটিচি প্ৰমোদ বড়োৰ কথা কি ক'ব যিহেতু প্ৰমোদ বড়োটো কৈ পেলাই শেষ কৰিব নোৱাৰে আপুনি কিবা দেখিছে দুনিয়াত কিবা টেট পৰীক্ষা এক্সাম কৰি পেলাই আজিলৈকেও না ৰিজাল্ট না মাৰ্কশ্বিট এনেকুৱা কিবা পৰীক্ষা দি পেলাই মই ফেল হৈছে না পাছ হৈছে এইটো ৰিজাল্টটো মই পাব লাগিছিল কিয় দিয়া নাই এতিয়ালৈকে মই পাছো হ'ব পাৰে ফেলো হ'ব পাৰে 12,000 টেট শিক্ষকসকলে এতিয়া ভিক্টিমাইজ হৈ আছে চাকৰি দিয়া নাই ৰিজাল্টো দিয়া নাই মানে মাৰ্কশ্বিটো দিয়া নাই কিমান আশাবাদী আহি থকা নিৰ্বাচনত কোনটো আহি থকা লোকৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত দৰং প্ৰতি আমি খেলিম বিপিএফে খেলিব কোকৰাঝাৰ লোকসভাটো আমি খেলিম দেই আজি কালেংদুৱাৰ ব্লক কমিটি বিপিএফ দলৰ জইনিং চেৰিমনি প্ৰগ্ৰাম এই জইনিং চেৰিমনি প্ৰগ্ৰামত টোটেল বিজেপি ইউপিএফএল এইটো মিলাই পেলাই 1700তকৈ মুঠতে 1700+ জইনিং কৰাইছে আৰু আমি যেটো দেখিবলৈ পাইছে কালেংদুৱাৰ ব্লক হিচাপে আমাৰ বিপিএফ দলে খুব ষ্ট্ৰং হৈ আছে আৰু আগন্তুক যেটো এমপি নিৰ্বাচন এই কালেংদুৱাৰ ব্লক হিচাপে যেনেকুৱা বিপিএফক মানে সহায় কৰিব লাগে আমি যেটো ভাবিছিলো ইয়াতকৈ বেছি ইহঁতে সহায় কৰিব পাৰিব বুলি মই গম পাইছো খুব ভাল কালেংদুৱাৰ হিচাপে পজিটিভ আৰু এনেকুৱা জইনিং চেৰিমনি প্ৰগ্ৰামটো অকল কালেংদুৱাৰ নহয় বিভিন্ন ঠাইতো হ'ব আমাৰ বাক্সাত হৈ আছে ওদালগুৰিতো হ'ব বা কোকৰাঝাৰতো হ'ব আৰু চিৰাঙতো হ'ব এই প্ৰগ্ৰামটো কণ্টিনিউ চলি আছে অহাকালি নাই পৰহিৰ দিনা আকৌ বাক্সাত আছে অনতে আপোনালোকে চাব যেটো জইনিং চেৰিমনি প্ৰগ্ৰাম ব্লক ৱাইজত ইয়াত মানে হাজাৰ ইউপিএফএল মানুহে আমাৰ লগত যোগদান কৰিবলৈ আহিছে এইটো প্ৰমাণ কৰা যায় যে আমাৰ বিপিএফৰ ফিউচাৰটো খুব ভাল বুলি আমি ক'ব পাৰো আজিৰ দিনত সেইখিনি কথা স্যাৰ আজিৰ তাৰিখতে বিজেপিৰ বিভিন্ন স্থানত যোগদান কাৰ্যসূচী লৈছে আহি থকা নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব পাৰে নেকি নাই আমাৰ এই অন্তত বিটিচি অঞ্চলত কোনো দলৰ প্ৰভাৱ নপৰিব এইবাৰ আমাৰ পাৰ্টিটো হ'ব ইউপিএফএলৰ লগত ইউপিএফএল চৰকাৰ চলাই আছে ইউপিএফএলৰ লগত হ'ব আমাৰ সিধা যেটো কনফ্ৰণ্টেশ্যনটো বেলেগ দলৰ লগত নহয় এবাৰ কাক সাপোৰ্ট কৰে আৰু কিবা আমি কাৰো লগত সাপোৰ্টত নাই ইণ্ডিয়া এলায়েন্স ইয়াৰ লগতো নাই এনডিএ এলায়েন্স ইয়াৰ লগতো নাই আমি বিপিএফ অকলে নিৰ্বাচন খেলিব এইটো আমি স্পষ্ট আমাৰ চিট আলোচনা কৰা হৈছে সেই হিচাপত আমি যাব নতুন মুখৰ চিন্তা কৰিছে নেকি নতুন বিষয় আমাৰ একো চিন্তা কৰা নাই আমি জাষ্ট যেতিয়া বিপিএফ চৰকাৰ আহিব 2025ত তেতিয়া আমি কি কাম কৰিম বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে সেইবিলাক আমি ফ'কাছ কৰি আছো সেই হিচাপত আমি কাম কৰিম চিৰাঙত যেটো নেকি পুনৰবাৰ উচ্ছেদৰ কাৰ্যসূচী চিৰাঙৰ কি হৈছে মাটিৰ যেটো অবৈধ নাই এনেকুৱা উচ্ছেদটো হোৱা নাই চিৰাঙত सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ आरसि इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन नोंथांमोनहा सेरफांगुरियाव थानाय फुंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंनै हेलमेट फ्रि केस होनानै बायगिरिफोरनो 2,000 रां केसबेक हरफिननाय जागोन
आरो मेगालन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन। आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जानबुं नम्बराव खौरां लाहरनो हागोन।